আপোনালোকে যে আমাৰ সত্ৰত আহি পাইছে হয় কি উদ্দেশ্যত আহিছে স্বচ্ছ ভাৰত অভিযানত অংশ ল'ব দিছে তাৰ প্ৰথমতে আমি এই সত্ৰত আজি এই স্বচ্ছ ভাৰত অভিযানৰ প্ৰথম যেটো পৰ্যায় চাফ চিকুণ কৰাৰ দায়িত্ব আমাৰ স্থানীয় আগমনী মণ্ডল কমিটিৰ তৰফৰ পৰা উদযাপন কৰিছে এই উপলক্ষে আমি আহি এই স্বচ্ছ ভাৰত অভিযানৰ এই পদক্ষেপটো আমি লৈছোঁ এটো আমাৰ আজি ইয়াত বিক্ষোভৰ মূল উদ্দেশ্য লগতে এই সম্পৰ্কে আমাৰ বৃক্ষৰোপণ আঁচনিও আছে আৰু বৃক্ষৰোপণ আঁচনি যাতে এই মন্দিৰ চৌহদত বা এই কেম্পাছত গছবিলাক সুন্দৰভাৱে জীয়াই থাকে বা ভালকৈ ৰাখিব পাৰি কাৰণ সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰি এইটো উদ্দেশ্য লৈয়ে আমাৰ মানে ভাৰতীয় OBC মৰ্চা যে আছে ভাৰতীয় জনতা পাৰ্টিৰ OBC মৰ্চা এই OBC মৰ্চাৰ পৰা এই পদক্ষেপটো লোৱা হৈছে এই আপোনালোকে যে আমাৰ এইখন সত্ৰত স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে বাছনি কৰিছে তাৰ কাৰণ কি তাৰ মেইন কাৰণটো হ'ল কি যে এই সত্ৰখন নামনি অসমত নামজ্বলা সত্ৰ হিচাপে শ্ৰী মহাপুৰুষ শংকৰদেৱৰ ঐতিহ্য তথা তেওঁৰ বাণী গোটেইবিলাক অঞ্চলত গোটেই ভাৰতবৰ্ষত অসমৰ বাহিৰৰ ভাৰতবৰ্ষত সম্প্ৰচাৰণ কৰাৰ কাৰণে বা সিঁচৰিত কৰাৰ কাৰণে আমি এই সত্ৰখন বাছি লৈছোঁ এই সত্ৰখন এটা বহু দিনৰ পৰা এটা সুনাম আছে এই সুনামৰ কাৰণে আমি ইয়াতে এই আঁচনিটো গ্ৰহণ কৰিছোঁ আৰু আপুনি আজি ইয়াত যে আহিছে উদ্দেশ্য কিবা আছে নেকি হয় আজি বিশ্ব পৰিবেশ দিৱস 5 জুন প্ৰতি বছৰে এইটো কৰা হয় আৰু মই 2006 চনৰ পৰা বিশ্ব পৰিবেশ দিৱস কৰি আছোঁ তাৰ লগত সংগত ৰাখি গছপুলি মই ষ্টুডেণ্টৰ মাজত বিতৰণ কৰোঁ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত মই এনেকুৱা ধৰণৰ মানুহৰ মাজত সজাগতা বৃদ্ধি কৰোঁ আৰু সজাগতাৰ লগতে মই এটাকৈ গছপুলি উপহাৰ হিচাপে আগবঢ়াওঁ যে প্ৰতিজন ব্যক্তিয়ে গছপুলি ৰুৱক জীৱন বচাওক আপুনি স্থানীয় মানুহ হিচাপে যে সকলোৰে লগত অংশগ্ৰহণ কৰিছে তাৰ কাৰণে আপুনি কেনে অনুভৱ কৰিছে কালি যেতিয়া আমাক জনালে যে আমি ধুবুৰী জিলা OBC মৰ্চাৰ পৰা স্বচ্ছ ভাৰত আৰু বৃক্ষৰোপণ কাৰ্যসূচী ল'ম তেতিয়া লগে লগে মই এইখন সত্ৰৰ নাম উল্লেখ কৰিছোঁ যিহেতু এইখন অসমৰ শেষ সীমান্তত এখনেই মাত্ৰ সত্ৰ যিখন হৈছে জিনকা ৰাজহুৱা সত্ৰ সেইকাৰণে মই লগে লগে বাছি লৈ এই সত্ৰখনৰ যে পুৰণা ঐতিহ্য আৰু যি নাম এই নামখিনি যাতে ভৱিষ্যতলৈ চিৰদিনলৈ আমি যাতে অটুট ৰাখিব পাৰোঁ তাৰ কাৰণে আমাৰ জিলাৰ ফালৰ পৰা যি পদক্ষেপ লৈছে তেখেতসকলক আমি স্থানীয় বাসিন্দা হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই কামনা কৰিছোঁ যাতে আমাৰ জিলাৰ ফালে হওক মণ্ডলৰ পৰা হওক বা স্থানীয় যিসকল ৰাইজ আছে এখেতসকলে যাতে এই সত্ৰখনৰ যি মান ঐতিহ্য আৰু স্বচ্ছতা আৰু এই যি বৃক্ষৰোপণ এই বৃক্ষখিনি যাতে আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে আজিৰ যি কাৰ্যসূচী তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছ ৰুবলৈ আহিছে আপোনালোকে আচলতে কোনটো বিচাৰে যে গছ ৰুৱাটোৱে মূল কাম নে গছ পালন কৰাটো মূল কাম প্ৰথমতে মই পৰিচয় দিওঁ মই ভাৰতীয় জনতা পাৰ্টিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ জিলাৰ সাধাৰণ সম্পাদিকা আইভি লতা ৰায় যেটো কোশ্চেন কৰিছে এইটো ভাল কোশ্চেন পৃথিৱী আমাৰ ধৰিত্ৰী আমাৰ মা
এই মাক আমি পৰিৱেশৰ লগত মানুহ আৰু পৰিৱেশ দুটাকে আমি ভাৰসাম্য ৰক্ষা কৰাৰ কাৰণে গছ ৰুই আছোঁ, বৃক্ষৰোপণ কৰি আছোঁ আৰু বৃক্ষক এই গছক তত্ত্বাৱধান কৰা আমাৰ দায়িত্ব। ফটো তুলে জায়গায়